তো আপোনালোক আটাইলে গুড আফটাৰনুন জনাইছোঁ শুভ আবেলি আমি আজি গুৰুত্বপূৰ্ণ সভা আমাৰ এক্সিকিউটিভ কাউন্সিল যে হায়েষ্ট বডি অফ দি কাউন্সিল আজি আমি সিদ্ধান্ত বহুকেইটা বিষয়ত লৈছোঁ বিশেষকৈ ৰিগাৰ্ডিং এক্সামিনেশ্যন পৰীক্ষা সম্পৰ্কে আমি দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ এটা হ'ল ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা আমাৰ 4 তাৰিখৰ পৰা আছিল কিন্তু 4 তাৰিখৰ পৰা ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাটো নহয় পৰীক্ষাটো পিছলৈ আমি পঠাইছোঁ এইটো আমি পষ্টপন বুলি ক'ব পাৰোঁ উই হেভ পষ্টপন দি ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন আৰু এইটো এই কাৰণেই কৰা হৈছে যোৱাবাৰ আমি চেণ্ট আপ কৰিছিলোঁ ফাৰ্ষ্ট ইয়েৰ আটাইবোৰ ল'ৰা ছোৱালী তো চেণ্ট আপ কৰাৰ পাছত এতিয়া যিটো ৰিপৰ্ট আমালৈ আহিছে ফ্ৰম আদাৰ ইনষ্টিটিউশ্যন বহুত ভাল ল'ৰাবোৰ একেবাৰে বেয়া হৈ গৈছে তাৰমানে পঢ়া শুনাটো তেওঁলোকে বাদ দিছে তো এই এটমস্ফিয়াৰটো ঘূৰাই আনিবৰ কাৰণে টু ব্ৰিং দি কোৱালিটি এডুকেশ্যন এমংষ্ট আৱাৰ নিউ জেনেৰেশ্যন আমি সেইকাৰণে এবাৰ 1 তাৰিখতে আমাৰ একেকোবে আমি কৈ দিয়া নাই যে তোমালোকক চেণ্ট আপ কৰা হ'ব সেইকাৰণে আমি এইটো পষ্টপন কৰিছোঁ আৰু যদি সুযোগ সুবিধা মিলে আৰু এণ্টায়াৰ পেণ্ডামিক চিটুৱেশ্যন যদি এলাউ কৰে আমি এই পৰীক্ষাটো পিছত পাতিম লোৱা নাই ডেট লোৱা নাই তাৰিখ লোৱা নাই ৰিগাৰ্ডিং দি 12 ফাইনেল আমি এইটো 12 ফাইনেলটো ঠিক কৰিছিলোঁ 11 মে'ৰ পৰা ইনক্লুডিং CBSE তো CBSE এইটো পষ্টপন কৰিলে আমি আজিৰ তাৰিখত সেইটো পষ্টপন কৰা নাই এই কাৰণেই যে গভৰ্ণমেণ্টে ইলেকশ্যন যিটো প্ৰচেছ চলি আছে এইটো 2 তাৰিখে শেষ হ'ব 2 তাৰিখে শেষ হোৱাৰ পাছত খুব সোনকালে হয়তো এখন গভৰ্ণমেণ্ট হৈ যাব সেই কথা আমি ভাবা নাই কিন্তু দেয়াৰ উইল বি সাম ডিৰেকশ্যন ফ্ৰম দি গভৰ্ণমেণ্ট যে এনেকুৱা কৰা বা নকৰা এনেকুৱা ডিৰেকশ্যন আহি যাব পাৰে গভৰ্ণমেণ্টে এতিয়ালৈকে ডিৰেকশ্যন দিয়া নাই কিন্তু কামৰূপ জিলাত ইনক্লুডিং আৰু কেইখনমান বেলেগ জিলাতো তেওঁলোকে আপ টু 11 বন্ধই দি দিছে 15 ডেজ দিলেতো তো 11 কাভাৰ কৰে সেইটো ফালৰ পৰা 11 তাৰিখৰ পৰা আমি পৰীক্ষা পাতিব নোৱাৰিম কিন্তু আমি এইটো পাৰিম নে নোৱাৰিম সেই কথাটো আজি এই কাৰণে ঘোষণা কৰা নাই যে হয়তো চিটুৱেশ্যনটো ঘপকৈ ডেভেলপ হৈ যাব পাৰে কাইলৈৰ পৰা পেণ্ডেমিকটো কমি যাব পাৰে তো সেইকাৰণে আমি এইটো ভাবিছোঁ যে 4-5 তাৰিখ মানে আমি এইটো কৈ দিম যে 11 তাৰিখৰ পৰা পৰীক্ষাটো হ'ব নে নাই কিন্তু ফাইনেলটোতো হ'বই চুনাৰ মানে সোনকালে নহ'লেও দেৰিকৈ হ'লেও হ'ব সেইকাৰণে আমি কৈছোঁ যে ৰিগাৰ্ডিং ফাইনেল এক্সামিনেশ্যন হুইচ ৱাজ শিডিউল ফ্ৰম 11 সেই কথাটো 11 তাৰিখৰ পৰা হ'ব নহ'ব সেই কথাটো আমি আজিয়ে নকওঁ আমি 4 বা 5 তাৰিখ কওঁ কিন্তু ফাৰ্ষ্ট ইয়েৰটো পিছলৈ যোৱাটো আমি কৈ দিলোঁ ঠিক আছে ছেকেণ্ড ইয়েৰটো পিছুৱাব পাৰে যেহেতু CBSE পষ্টপন কৰি থৈ দিছে কেতিয়া কৰিব একো ঠিক নাই আমাৰ ইয়াতকৈ তেওঁলোকৰ ফালৰ পজিশ্যন বহুত বেয়া গতিকে আমাৰ ইয়াততো যথেষ্ট ভালেই হৈ আছে এতিয়া তাৰিখলৈকে মানে 11 তাৰিখৰ পৰীক্ষা হোৱা কথা আছিল 11 তাৰিখৰ পৰীক্ষা এতিয়া নহয় পৰীক্ষা নহয় বুলি নক'ব 11 তাৰিখৰ পৰা পৰীক্ষাটো হ'ব নহয় আমি 4 বা 5 তাৰিখে জনাব হ'ব এই কথাটো ক'ব যে 11 তাৰিখৰ ফাইনেলটো হ'ব নে নহ'ব সেইটো আমি 4-5 তাৰিখৰ ভিতৰত কৈ দিম আৰু যদি নহয়তো তেতিয়া পিছলৈ গুচি গ'ল তেতিয়া ৰিচিডিউল আমি হেৰি কৰিব লাগিব ৰুটিন কৰিব লাগিব ৰুটিনখন কৰাটো বৰ সহজ নহয় বহুত কথা ভাবি চিন্তি কৰিব লাগে শিক্ষা বিভাগলৈ কিবা পত্ৰ প্ৰেৰণ কৰিছে নেকি এই সংক্ৰান্তত শিক্ষা বিভাগলৈ আমি এতিয়ালৈকে একো প্ৰেৰণ কৰা নাই যদি কিবা আহে শিক্ষা বিভাগৰ পৰা আহে যদি কিবা ডিৰেকশ্যন আহে যিহেতু 11 মে'ৰ পৰা পৰীক্ষা হ'ব ইট ৱাজ এ ডিচিশ্যন অফ দি গভৰ্ণমেণ্ট ইট ৱাজ নট আৱাৰ ডিচিশ্যন আমিতো ফেব্ৰুৱাৰী নে মাৰ্চৰ কেই তাৰিখে ফিক্স কৰি দিছিলোঁ কিন্তু গভৰ্ণমেণ্টে ক'লে যে ন ইট উইল বি ফ্ৰম দি 11 মে' ৰিগাৰ্ডিং দি ইলেকশ্যন তো সেইকাৰণে আমি যিহেতু উই ৱেৰ প্ৰিপেয়াৰ্ড ইভেন ইন মাৰ্চ ফৰ দি ফাইনেল এক্সামিনেশ্যন আমিতো ফুল পেটাৰ্ণত প্ৰিপেয়াৰ হৈ আছোঁ আমি চেণ্টাৰো বঢ়াই লৈছোঁ এবাৰ এইটো চিটুৱেশ্যন ভাইৰাছ হেৰি কৰিবৰ কাৰণে যিহেতু ডিষ্টেঞ্চটো বেছি চেণ্টাৰ লাগিব আমি নিয়াৰিং প্ৰায় কিমান চিট বঢ়াইছোঁ প্ৰায় 50টা চেণ্টাৰ আমি বঢ়াই লৈছোঁ এবাৰ যাতে হেজিমনিটো নাহে মানুহৰ ডিষ্টেঞ্চ যাতে আনিব পাৰি তো Council is ready for the both examination, but the first year examination has been postponed today. It will be declared later on, and for the final examination, we will declare 4th or 5th. 4 তাৰিখ বা 5 তাৰিখে আমি তো ডিক্লেয়াৰ কৰি দিম হ'ব মানে আমি কুৱেশ্যন পেপাৰ আমাৰ চেণ্টাৰ য'ত পঠাব লাগে আটাইবোৰলৈ কুৱেশ্যন পেপাৰ গ'ল
পুলিচ ষ্টেচনতে আমি ৰাখোঁতো, এইবোৰ ৱেল কাষ্টডিত আছে। আৰু কুৱেশ্যন পেপাৰ সম্পৰ্কে একো চিন্তা কৰিব নালাগে। কুৱেশ্যন পেপাৰ কেনট বি লিক, কোনো শক্তিয়ে কুৱেশ্যন পেপাৰ লিক কৰিব নোৱাৰে, সেইটো আমি কনফাৰ্ম। ঠিক আছে, আৰু কিবা সিদ্ধান্ত হৈছে নেকি ছাৰ? বেলেগ সিদ্ধান্ত নাই আৰু কাউন্সিলৰ অলপ চলপ আৰু কিবা ক'ভিড প্ৰট'কল মানি পৰীক্ষা এনেকুৱা কিবা নিৰ্দেশনা থাকিব নেকি? ডেফিনেটলি থাকিব। চিট প্লেন কিবা চিট প্লেন তেনেকৈ থাকিব। এছ হ'ব পাৰে, এইটো কি কয় জেড হ'ব পাৰে, বুজি পাইছেনে? এটা মূৰত আছে, ইটোৰ মূৰত আছে, ইখন বেঞ্চৰ থাৰ্ড বেঞ্চলৈ গুচি গ'ল, ইটোৰ মূৰত আছে, সেইটো জেড হয়। মানে এখন বেঞ্চত ছাৰ এজনকে বহিব? আমি পৰাপক্ষত এজনেই কৰোঁ, পৰাপক্ষত এজনেই কৰোঁ। আৰু হ'লেও ডিষ্টেঞ্চটো মোৰ দেন 1 মিটাৰ আমি কৰোঁ, সেইটো কথা। সেইকাৰণে চেণ্টাৰটো বহাইছোঁতো। মানে এবাৰ এখন বেঞ্চত এজনে পৰীক্ষাৰ্থী থাকিব? ঠিক সেইটো নহয়, আমি চাই লওঁ, দুটা মূৰত দুজন হ'ব পাৰে, কিন্তু এইকেইটা বহুত দূৰলৈ যাবগৈ লাগিব। ছাৰ যদি মই এটা কথা কৈছোঁ যে চূড়ান্ত পৰীক্ষা যদি পিছুৱা হয় তেন্তে যে মেডিকেল এক্সামে হওক বা ইঞ্জিনিয়াৰিং এক্সামে সেইটো পিছলৈ ইতিমধ্যে গৈছে, কিন্তু যে আৰু যি আছিল না, সেইবোৰ ইতিমধ্যে পিছলৈ পঠিয়াইছে। আৰু এইটো নট অনলি আছাম, ৰিজাল্টটো সোনকালে দিয়া হ'ব তেতিয়াহ'লে? ডেফিনেটলি উইল ট্ৰাই, আৰু আৱাৰ ষ্টাফ বুলি নহয়, আমাৰ লগত সহযোগী অল টিচাৰ্ছ যিসকল আমাৰ লগত আছে এতিয়া ফুল্লি আমাৰ লগত আছে, এডমিনিষ্ট্ৰেশ্যনো আমাৰ লগত আছে, পুলিচে আমাক ইতিমধ্যে যি বিচাৰিছোঁ আটাইবোৰ দিছে, ন' প্ৰব্লেম। ঠিক আছে, হ'ব।